Guys, like, share, subscribe. Good morning, guys. So, এতিয়া বাজিল মানে 7টা মান বাজিল। তো 7টা মান যে পয় মানে আজি জানে তো পথাৰৰ সিজন ইটা আছে বৰ্তমান বিধান তুলি চাব পাৰে ইয়া বিধান তুলা মানে হৈছে কুঠিয়া তুলা বেলেগত তো ব্লক মানে কি দিম আৰু কিদিন বৰ্তমান গাঁৱতে ঘৰৰে মানে এতিয়া খেতি পথাৰৰ সিজন তো এতিয়া মানে সবে ব্যস্ততা হৈ গৈছে কামে কামে এইটো আছে বড় সুমন ইফালে আছে তাহা পৰা কেটা কাবা আছে তো পুৰা কুঠিয়া তুলি আছো আজি মানে একদম পয় চাব পাৰে চাই লওক অলপ ভিউটো ইয়া সবে কুঠিয়া তুলা ব্যস্ত তই কিবা কবি নেকি বিৰাট বুন বিধান শুনি এই বিৰাট বুন তই কিবা কবি নেকি সব আমি মানে খেতিয়কৰ ল'ৰা হয় সবৰে ঘৰত আমাৰ বুলিয়ে নহয় তো সবৰে ইথান মানে যিগতিকে ৰোৱা বুটা সিজন তো সকলোৰে মানে ঘৰত এতিয়া মানে বিধান তোলা ৰোৱা বুটা হাল বোৱা ইথান বহুত সিজন মানে বেলেগত যাবা টাইম পোৱা ব্লগ দিবা তো দিম বেছি আপোনালোকৰ ধৈৰ্য ধৰি ৰাখক তো আজি মানে বিধান তুলি আছো ভাবিলো আজি এনে বিধান তোলাকে দিম মানে কুঠিয়া তোলাকে আজি ভিডিঅ' বনাই দিম তো আপোনালোকে ভাল পায় বেয়া পায় নাজানো এটা জাষ্ট লাইক কৰি গিলেও হ'ব মানে আৰু কি ক'ম তথাপিও আপোনাক কুঠিয়া তোলাকে আজি দেখাই দিম মানে অলপ গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ'টো হ'ব তো কুঠিয়া তুলি লওঁ অলপ নাকি তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে পৰে মানে এনেকি আতৰ বোৱা হয় এনেকি আতৰ মানে 6 আতৰ এংকা কৰি বনাই খেনে 6 আতৰ যেতিয়া হ'ব মানে এংকা ৰকম এটা সাইজত দেখা পাব আপোনাৰ ইয়াক কৈ মানে এক আখা তো এংকা মানে 4 আখা হ'ল তো ইয়াত মানে আৰু 2 আখা দিলে 6 আখা হ'ব 6 আখা কয় আপোনাৰ এটা বিধান তো এইবিলাক যদি নাজানা শিকাই দিয়ে চোন বাৰু এইবিলাক ফুল জছত আছে একদম চলাতা কাহিনী পাই গাইছ না কি ফুল জছত এই চাবৰে এই ফুল জছত প্ৰায় 10-20 মিনিট মান তুলিলো বিধান তাৰ পৰা অলপ খালি হৈ গ'ল মৰ্নিঙৰ পৰা তুলি আছো না তো এতিয়া মানে বৰ্তমান মই তুলিলো 4 আখা এয়া চাবৰে 4 আখা তুলিলো 1 আখা 2 আখা 3 আখা 4 আখা তুলিলো আৰু সি 2 আখাহে তুললা চাচোন চা এই ছোৱাৰা বাচ্চা মানে বিৰাট গাড়ী এই 2 আখা মাত্ৰ 2 আখা তুললা আৰু আপোনালোক আৰু 2 আখা ইটো কি আখা কয় গাইছ এইটা তো সৰু মানে ইনা চৈতান কথা ইয়ো 2 আখা তুললা তো ইয়ো 3 আখা তুললা চাব পাৰে ইয়ো 3 আখা তুলছে তো মই যি মানে 4 আখা তুলছো 4 আখা হ'ব আৰু ভিডিঅ' কৰিছো যোনটো আপোনালোকে সব বিলাক চাইছে কি মই মানে ষ্টিক নাই মোৰ চেল ভিডিঅ' ষ্টিক নাই তো আপোনালোকক ভিডিঅ' ষ্টিক দেখাই আছো তো এইডাল মোৰ ভিডিঅ' ষ্টিক বৰ্তমান ইয়াতে মোবাইলটা বয় যিকেইটা আপোনাক চব দেখাইছে আপোনালোকে এইকেইটাৰ মানে এইডাল চেল্ফি ষ্টিকতে আপোনালোকে চব কেইটা দেখা পাইছে উপায় নাই আজি ভিডিঅ'টা অলপ বৰিঙো হ'ব পাৰে দেচোন দে ভাল হয় বেয়া হয় নাজানো কিন্তু আজি অলপ বৰিং হ'ব পাৰে ভিডিঅ'টো তথাপিও আৰু ভাল লাগিলে লাইক কৰি দিবি আৰু নাকি তো আৰু অলপ বিধান তুলি লওঁ আৰু অলপ দেখাইছো কি কৰোঁ কি নকৰোঁ না তো চাব পাৰে ইথান মানে পুৰা মুকলি পৰিৱেশত আহি গৈছোঁ মানে এইফালেও বিধান তুলি আছে এইয়া বিবেক আছে এইফালে মানে বিধান তুলি আছে ইয়াতে পুৰা ফুল পৰিৱেশৰ মাজত এইয়া বিধান তুলি আছে চাওকচোন চালীয়া পৰিৱেশ একদম পথাৰৰ মাজত এইয়া বিধান এই নেকি মানে একদম 6 আখা আছে 4 আখা আধা খালৈ কিনে এয়া পথাৰলৈ যাব এই ৰণিক দিবা যাব তো এইয়া চাওক ফুল জছ একদম বিধান নিয়া এইটো হৈছে গাঁৱলীয়াৰ পৰিৱেশৰ একদম ভিউ চাই লওক এইয়া খলে চলে লৈ পুৰা এইফালে ৰেডি চাওক মাছ মাৰিব যাব মজা ভিউ একদম এয়া মানে ইয়াত দুজন ইয়াত বিধান তুলি আছে এইয়া পুৰা বিধান তুলি আছে এইফালে দুজন আৰু বিবেক আছে বিবেক কিবা কবি নেকি এইয়া লাজ পাইছে চুলিটো পাছে যে আছে বিবেক কিবা কবি নেকি এইয়া তাৰ চুটু ভাই আছে তুমি কিবা কবা নেকি এখন একেবাৰে লাজ নাপায় অলপমান সি মানে লাজ পাইছে পুৰা লাজ জগিলতা হয় তো ইবাৰ মানে আৰু বিধান তুলিব যাং ৰ A few moments later তো বিধান তুলাত মানে এনেকা গাঁৱৰ পৰিৱেশত বিধান তুলোতে ইয়া পানী চানি আনি দিছে আমাৰ যিগতিকে ভাগৰ লাগছে না পানী নিচ্ছে আৰু কি তামোল আনিছে আৰু চাহ নিছে এইফালে আমি এতিয়া চাহ তাহ খাম আৰু না হয়নে নহয় তো কৈ দি কি সাবস্ক্রাইব করবি বুলি কও সাবস্ক্রাইব করবি হ্যাঁ হিৰি ক সাবস্ক্রাইব করবি ক সাবস্ক্রাইব করবি লাইক করবি বুলি লাইক করবি আপোনালোকে তো নিশ্চয় করবি বুলি আশা থাকিলে আৰু নাকি দে তো ইয়া চাহটা মানে ইয়া চাহটা খাম আৰু চবেই ইথেন পুৰা মই গাখীৰ চাহ আৰু ব্ৰেড বিস্কুট লৈছো পুৰা মাটিৰ তলৰ যি গতিকে একদম
লেতেৰা হৈছোঁ লেবৰাতে এখন ভিতৰতে কেমেৰা কৰিছোঁ আৰু এখন এটা খাই আছোঁ সন্ধ্যা এইফালে খাইছে বিবেক এইফালে আৰু আছে সন্ধ্যা আমাৰ পৰিয়ালটো আছে মানে আমি ফেমিলি পুৰা এতিয়া চাহ খাই আছোঁ মানে কিবা কবি নেকি তুই কিবা কবি নেকি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব তুই কিবা কবি নেকি তুই কিবা কবি নেকি এইফালে পৰাগ জুতি আছে এই পৰাগে কিবা কবি নেকি ইমান লাজ পাই মানে কি কবি কেমেৰা এটা ওচৰত দিলে মানে চবে দাউৰি যায় এতিয়া প্ৰায় চাহ তাহ খাই বৰ্তমান চাহ তাহ খাই আধা ঘণ্টামানৰ পাছত কমপ্লিট হৈ আৰু আমাৰ বিধান তোলা অলপ বাকী আছে তো এইখিনি কমপ্লিট হ'লেই নহ'ব আৰু এই আগত মানে আছে আগতো বিধান তুলিব আছে তো এইখিনি বৰ্তমান শেষ তো এইবাৰ আগত বিধান তুলি আছোঁ তো আৰু আজি মানে যিটো আজি বিধান তোলা খানা তো আজি মেইন খানা স্পেচিয়েল কি আছে আপোনালোকক দেখাই আছোঁ আজি খানা স্পেচিয়েল কি বাপৰে চাওকচোন আপোনালোকে এয়া চাব পাৰে আজি খানাটো হাঁহ দুটা হাঁহ চাব পাৰে এইয়া আজি স্পেচিয়েল খানা দুটা বাৰু ইথেন ৰান্ধব দিছোন দে আমাৰ এই বহিবে হাঁহ ৰান্ধব ইথেন তো মই বৰ্তমান বিধান তুলিব যাওঁ আপোনাক দেখাই দিলোঁ আৰু এই চাওক হাঁহ খামে আজি তো বহুত বৰ তুলি বোলে বা প্ৰায় 7টা মানৰ পৰা বৰছি 7টা মানৰ পৰা 2টা বজালৈকে বিধান তুলি তো ফাইনেলি কিবা কৰি হৈ গ'ল বিধান তোলা তাৰপৰা ভাগৰ লাগছে তো এতিয়া গা পা ধুং চেঞ্জ কৰোঁ কাপোৰ তো তাৰপিছত ডাইৰেক্ট লগ পাই আছোঁ ভাত খাই দেই তো বিধান শেষ কৰি আছোঁ তো চাই থাকক আগলৈকে তো গাইছ কিবা কি মানে বিধান তোলা হ'ল দে তো ফাইনেলি হৈ গ'ল তো এতিয়া গা পা ধুং দে ৰ তো গাইছ যদি আপোনালোকক গৰম লাগিছে তো এতিয়া চাপ চাই লওক আৰু ঠাণ্ডা লাগি যাব তমতি এইয়া ফাইনেলি বিধান তোলা খানা এইয়া মাংস হাঁহ মাংস এনে গাহৰি চাহৰি নহয় কিন্তু এই পুৰা খাই আছে একদম বেটাই চাইছে নে নাই তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে আছিল তো ভাল লাগিল বেয়া লাগিল নাজানো তো কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো ইমানতে আছিল তো থেংক ইউ টাটা বাই বাই গুড বাই